দুইটা আজি ভাত বনাব মাছুৱা হৈছে আৰু ইতেনে দালি বনাব কণী আৰু হেকুনা আৰু এতিয়া ময়ো ভাতটো খাওঁ আপোনালোকৰ ভিডিঅ'টো চাব ময়ো ভাতটো খাওঁ আৰু এয়া বিন্দাছ ঘুমাই আছে কি ঘুমাই আছে কি সেই আজি মই ৰান্ধনি তাৰমানে আজি মই ৰান্ধনি কৰিব লগা হৈছে আৰু এয়া বিন্দাছ ঘুমাই আছে বিচনাখন তাৰমানে আগতে একে লগাই আছিল এতিয়া দুই ভাগ কৰি দিছোঁ সিফালে বেলেগ এইখনত বাৰু মই থকা নাই এইখনত এই চলি থাকে এই দিনত আৰু কাম বন কৰা মানুহ নাই তাই নকৰে সেইকাৰণে বিন্দাছ ঘুমাই আছে হাতী গৰমত একবাৰ ফেন অহা নাই তই অলপ উঠবা নৰা চলিটোক গা ধুই দিবা নৰা পাৰা নৰা আৰু এইফালে বিন্দাছ ঘুমাই আছে আৰু লাইটটো বন্ধ কৰিব দিছিল তাৰমানে লাইটটো দি লৈছিলোঁ একো দেখা নাপায় ৰুমৰ ভিতৰত আপোনালোকে চাওক ৰুমৰ ভিতৰত একো দেখা নাপায় মই ফ্লাছটো বন্ধ কৰি দিছোঁ একো দেখা নাপায় আন্ধাৰ দিনতো আন্ধাৰ মানে ইয়াত বেৰা ফাঁকি দিবাৰ পোহৰ পৰিছে আৰু বেলেগ একো দেখা আৰু মই ভাত বনাই আছোঁ অৱস্থা চাওক মোৰ খামত তাৰমানে কি ভাত বনাই আছোঁ আপোনালোকক দেখাই আছোঁ বাৰু মই ইয়াততো আছেই থাকিলে কি হ'ব তাৰমানে ভৰাব এতিয়া পইচাও নাই কাৰণ দামো বহুত এতিয়া ভৰাব লাগি পইচা নাই কাৰণে এনেকৈ পৰি আছে মই চৌকাতে ভাত বনাই আছোঁ ভাতকেইটা হ'ল ভাতকেইটা নমাই থৈছোঁ তাৰপাছত ইফালে আছে দালি বইল কৰি দিছোঁ দালিটো তেল মাৰি দিম তাৰপাছত এইফালে এটা বস্তু বনাই আছোঁ আপোনালোকক ভালকৈ দেখাই আছোঁ মই এইটো ঢেকীয়া ভাজি ঢেকীয়া আছে লগত আলু আছে এটা আৰু এইফালে আছে ভাতকেৰেলা তাৰপাছত ইয়াতে এটা এতিয়া কণী ভাঙি দিম কণী এটা ভাঙি দি দিম মানে মই আজি বনাব লগা হৈছে নিজে ঢেকীয়া ছিঙি আনিছোঁ কাৰণ চব্জি আৰু আপোনালোকক কৈছোঁৱে আগতে চব্জি আৰু নিজৰে হেৰি ভাতকেৰেলা ঘৰৰে আছে আলুটো মাত্ৰ কিনা তো দিলোঁ এতিয়া কণী এটা ভাঙি দি দিম আৰু এইটো হ'ল হাঁহৰ কণীটো ইয়াতে দি দিম মানে আছে মুৰ্গীৰ কণী আছে সদায়ে খাই আছোঁ আৰু এইটো ভাঙি দি দিম আৰু কণীটো ভাঙি দিলোঁ ইয়াতে অলপ কালাৰটো বেলেগ দেখা হৈছে মানে এতিয়া আকৌ দেখাই নাপায় পোহৰটো মানে বেছি ফাজ হৈ যায় বগা বগা দেখা হৈছে মানে কালাৰটো কেমেৰাত এনে হালধিটো কমকৈ দিয়া গৈছে ইয়াতে এতিয়া কণীটো ভাঙি দিলোঁ ঢেকীয়া ভাতকেৰেলা কাপোৰ পিন্ধি যায় আঙুৰ ধৰি নেকি ডাঙৰ আপি কাপোৰ পিন্ধ তাড়াতাড়ি কাপোৰ পিন্ধ আৰু জুইটো বেছিকৈ হৈছে মানে অলপ মানে এনেকৈ কোনে কোনে খাই পাইছে আপোনালোকে ক'বচোন আৰু কমেণ্ট কৰি ক'ব পাৰে এনেকৈ খাই কোনে কাৰ কাৰ জুতি হয় এইটো গাঁৱৰ খাদ্য আৰু আমি নিজে বিচাৰি অনা কণীটো সেই ঘৰৰ বুলি কওঁতে হাঁহৰ কণী বেলেগৰ তাৰপৰাই আনিছোঁ বাৰু আমাৰ হাঁহ নাই আমাৰ মুৰ্গী আছে মুৰ্গীৰ কণীও আছে আৰু চলি ইয়াতে জলকীয়া নাখায় কাৰণে ইয়াতে জলকীয়া দিয়া নাই আৰু বেলেগ জলকীয়া নাই ভোট জলকীয়া আছে আৰু ভোট জলকীয়া বুলি কওঁতে আপোনাক দেখাই আছোঁ আৰু অলপ আচাৰো বনোৱা গৈছে এইটোত সৰুকৈ মানে আপোনালোকক মই খুলি দেখাই আছোঁ ইয়াতে মানে সৰু কমকৈ ভৰাই থোৱা গৈছে এইটো আমৰ আচাৰ ইয়াতে বাৰু তেলটো কমি আছে আৰু আম বইল কৰি শুকাই থোৱা আছে আৰু আচাৰৰ বৈয়ামটো আপোনালোকক দেখাই আছোঁ মানে ৰ'দত দিয়া গৈছে ৰ'দ দিছে অপাৰ ৰ'দ দিছে আজি আৰু এইটো আমটো এইটো আজি আচাৰ বনাম এইটো বইল কৰি কিনে ৰ'দত দিছোঁ আজি বনাই দিম আৰু জলকীয়া আছিল কেইটামান জলকীয়া কেইটামান ক'ত থাকিল আৰু এইটো আচাৰৰ বৈয়াম এইটো তেল মানে প্লাষ্টিকৰ বৈয়াম এনে আইনাৰ বৈয়াম হ'লে ভাল আইনাৰ বৈয়াম হ'লে মানে বেছি ভাল হয় এইটো আমৰ আচাৰ আৰু বাকী আছে বাৰু তেল অলপ দিব লাগিব কাৰণ বৈয়ামটো যথেষ্ট ডাঙৰ আৰু আজি বাকী যিখিনি খালী আছে খালীখিনি ভৰ্তি কৰি দিম আজিখিনি খালীখিনি ভৰ্তি কৰি দিম মানে খাবৰ কাৰণে বঢ়িয়া জলকীয়া আছে আম আছে তাৰপিছত বগৰী আছে বগৰী বুলি কওঁতে অলপমান বগৰী আছে বেছি বগৰী নাই আৰু এইফালে এইখিনি নমাব পৰা হৈ গ'ল এইখিনি নমাই দি দিওঁ পুৰা শুকান হৈছে মানে কেমেৰাত অলপ বেছি বগা দেখা হৈ আছে বগাটো এইটো ফাষ্টটো জ্বলাৰ কাৰণে বগা দেখা হৈছে
এইটো মই নমাই দিম এতিয়া এইটো ঢেকীয়া ভাজি ঢেকীয়া কণী আলু ভাতকেৰেলা Hi guys, আমার দুইটাই আছি ভাত বনাইছি এখানে দূৰত নকৰি দিয়া দূৰত কণী আৰু কেমেৰাটো দেখো বন্ধ হৈ আছে তোমাৰ কেমেৰাটো দেখো বন্ধ কৰি দিয়া আমার দুইটাই ভাত বনাবো আৰু কণী বন হ'ব বনোৱা হ'লে কণী ভজা গিলা আৰু ভাত ৰন্ধা হৈ আছে মোৰ ওচৰত নাহে এতিয়া দেখা পাব এয়া কণী ভজা খিনি দেখাই দি আৰু ভাত বনাই আছে বুলি কওঁ এই আকৌ উল্টা উল্টা কৰি আছে দুইটাই আজি ভাত বনাবো মাছো আহিছি আৰু ইতেনে দালি বনাবো হালছি কি নালগে মোক ভিডিঅ' বনাই আছিলি ইমান টাইম হে এতিয়া তোমাক নালগে এতিয়া পলব আহিছা ক'ত লুকেলি চাঙৰ তলত এই কৈ দুখ পাবি সিদিনাখন আজি দুখ পাইছিলি দে ওলে 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 ক'ত চাঙৰ তলত লুকাইছি এই বদমাছ দুখ পালি নে নাই ওলাই আহ ভিডিঅ' নকৰোঁ ওলাই আকৌ যাওছি কি কৰি আছে কি কৰিছা কি আকৌ কৰা নাই কিয় ভাত কেৰেলাটো কাটছা এনেই বদমাছ কৰিছা হা কিয় বদমাছ কৰিছা আৰু আমাৰ হাউৰীয়া আহি গ'ল কি কৰিব লাগে ভাত দিবই আহিছোঁ ভাই তাড়াতাড়ি বাচনখিনি ধুই দি কাৰণ সেইখিনি কাম পাৰা কাম কাৰণে কৈছোঁ ভাই শুনা আম খাই আৰু এতিয়া ভাত দেওঁ কেনে আছি ভাল লাগছে কি ভাল লাগছে চবতকে কোনটো এইটো কি কণী আৰু ঠেকুনা নহয় ঢেকীয়া এই ঠেকুনা কেনে হৈছে বাইদেউ বঢ়িয়া হৈছে নে ভাত নালাগে দালিখিনি অলপ পানীয়া হৈছে উপায় নাই তই ভাত নাখা কিয়া স্কুলত খাই আহিছা আৰু ময়ো ভাত খাওঁ এতিয়া লাষ্টত এই ঢেকীয়া ভাজা আচাৰ এইটো বঙালী জলকীয়া এইটো জলকীয়া আৰু আমাৰ এইকেইটা জলকীয়া মানে নিজৰ গাছৰে এই শুকাই আছোঁ আচাৰত বহেৰি আচাৰত মানে এক্সট্ৰাকৈ বনাম বঙালী জলকীয়া আচাৰ আৰু এতিয়া ময়ো ভাতটো খাওঁ